ৰঙিয়াত নিশা বিদ্যালয়ত চুৰিকাণ্ড মূৰ্ধন্য ভোজনৰ সামগ্ৰী নিলে চুৰে ৰঙিয়াৰ কছাৰী শলমাৰীত নিশা বিদ্যালয়ত চুৰিকাণ্ড ৪০ নং গোখাই শলমাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা নিশা চুৰে বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ তলা ভাঙে ৰান্ধনী ঘৰৰ পৰা প্ৰায় ১০০খন কাঁহী ভাত বনোৱা ঢৌ কেৰাহী আদিকে ধৰি কেইবাবিধ সামগ্ৰী চুৰি কৰি নিয়ে চুৰে সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১৫,০০০ৰ অধিক হ'ব বুলি জানিব পৰা গৈছে বিদ্যালয়ৰ পকী বেৰ পাৰ হৈ আহি তলা ভাঙি চুৰে সংঘটিত কৰে এই উক্ত ঘটনাটো ভাত বনোৱা সামগ্ৰী নিয়াৰ বাবে আজি লঘোণে থাকিব লগা হয় বিদ্যালয়খনৰ কণ শিশুসকল বিদ্যালয়খনৰ প্ৰধান শিক্ষকে জানিব দিনমতে চুৰে চুৰ কৰাৰ উপৰিও বিদ্যালয়ৰ চৌহদৰ ২ ঠাইত মলত্যাগ কৰি থৈ যায় আগতে এই বিদ্যালয়খনত কেইবাবাৰো পানীৰ মটৰ দমকল ফেন চুৰি হৈছিল যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰিছে কাকো আমি প্রত্যেক দিনের দরে আমি মানে স্কুলত আহি চাফ চিকুণ করে প্রেয়ার কৰিলোঁ প্রেয়ার কৰি আজি বিশেষকৈ আজি প্রেয়ার কৰাৰ আমি গমেই পোৱা নাই যে ইয়াত কিবাটো হৈ গৈছে কিন্তু পায়খানা কৰিছে গাৰ্জেনে বেলেগৰ পৰা মাটি আনি জাপি দিছে পায়খানা দুৰ্গন্ধত ল'ৰা ছোৱালী থাকিব নোৱাৰাৰ কাৰণে মষ্টৰ ওপৰত ষ্ট'ৰ ৰুম খুলি কোৰ্ট লৈ এই পায়খানাখিনি গোন্ধত ল'ৰা ছোৱালী ল'ব নোৱাৰাৰ কাৰণে গাৰ্জেনে কি কৰিছে মাটি জাপি দিছে যাতে আৰু দুৰ্গন্ধৰ পৰা ল'ৰা ছোৱালী বাচিব পাৰে তাৰপিছতে মোৰ হেৰি আমাৰ ৰান্ধনী দুজন আগদিতা ৰন্ধাৰ কাৰণে গৈ দেখে যে তালাটো খোলা আছে খুলি চাই যে তাৰ ঘৰত কোনো বস্তুৱেই নাই বাচন বৰ্তন নাই বাচন বিশেষকৈ খোৱা বাচন প্ৰায় ১০০ৰ ওপৰত আছিল তাৰোপৰি ভাত ৰন্ধা ডাঙৰ গামলা আছিল এই আমাৰ যিটো চচ বুলি ডাঙৰ চচ তাৰোপৰি ভাত তৰকাৰী খোৱাৰ কাৰণে আছিল ঘৰৰ ডাঙৰ চৰিয়া খুব ডাঙৰ চৰিয়া আমাৰ আছিল আৰু বাল্টি আছিল ষ্টীলৰ বাল্টি আছিল এইবোৰ চাওঁ যে একোৱেই নাই যাৰ বিনিময়ত আজি আমি মিড ডে মিল চলাব নোৱাৰিলোঁ ল'ৰা ছোৱালী নহ'লেতো খাওঁতো আনিব নোৱাৰি তাৰ আগতো আমাৰ ইয়াত বহুবাৰ চুৰ হৈছে মোৰ এবাৰ ৪খনকৈ মোৰ ফেন চুৰ কৰি লৈছে খিৰিকী খুলি ফেন চুৰ কৰিলোঁ তাৰ উপৰি আমাৰ পানী মটৰ আছে স্কুলত ল'ৰা ছোৱালীৰ পানীৰ মটৰ আমাৰ পেচাবখানা আমি ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী পেচাব কৰি মই লাষ্টত পানী মাৰি চাফ কৰি দিওঁ সদায় চাফ চিকুণ কৰি ৰাখোঁ মোৰ বিদ্যালয়খন আপোনাক দেখিছে কেনেকৈ চাফ চিকুণ ৰখাৰ চেষ্টা কৰোঁ কিন্তু কি দুৰ্ভাগ্যবশতঃ দুবাৰকৈ চুৰ কৰিলে মই থানাতো এজাহাৰ দিছিলোঁ পুলিচেও আহি ইনকুৱাৰী কৰি গৈছে গ'লেও কিন্তু কোনো ফলাফল পোৱা নাই মই মটৰ নাপালোঁ এইবাৰ মই গুণোৎসৱ আহি আছে মটৰ মই কিনি থৈছোঁ কিন্তু লগাবলৈ মই সাহ কৰা নাই মই যদি বাৰ লৈ যাম মই পইচা ক'ত পাম আমাৰ আন্তঃগাঁথনি পইচা মাত্ৰ বছৰত ২৫,০০০ টকাহে পাওঁ এই ২৫,০০০ টকাতে লাইনৰ বিল দিব লাগে বাকী অন্যান্য কৰিব লাগে বা কিবা ডেস্ক বেঞ্চ ৰিপেয়াৰিং কৰিব লাগে গোটেইখিনি এই ২৫,০০০ টকাতে চলাব লাগে এনেকুৱা হৈছে আমাৰ ল'ৰা ছোৱালী কিছুমানে নোখোৱাকৈ আহে ঘৰলৈ স্কুলতো খামেই আমি সদায় স্কুলত আমি খোৱা হৈ আছে সেইকাৰণে আজি দুজনমান গাৰ্জেনে ক'লে যে আমাৰ ল'ৰা ছোৱালীটো খাই অহা নাই এইটো ভোক লাগিছে মই লৈ যাওঁতে খুব ভোকত আছে কোনোবা আনি বিস্কুট দিছে এনেকুৱা পৰিছে যে ল'ৰা ছোৱালীৰ খোৱা মুঠিটো এই কণ ল'ৰা ছোৱালীখিনি যে আমাৰ ইয়াত স্কুলত খায় সেই খোৱা পাকঘৰখিনিতো তাৰমানে চকু দিছে আৰু মটৰটো নিছেই বাছৰ মটৰখিনি গোটেইখিনি লৈ যোৱাৰ কাৰণে আজি ৰান্ধিব পৰা তাৰমানে আজি মিড ডে মিল আমাৰ নহ'ল স্কুলত এতিয়াতো ধৰক মই মোৰ ৰঙিয়া টাউনত ঘৰ মই এইখিনিত মই বিশেষকৈ সকলোটো মই ভালকৈ নাজানো কিন্তু কিছুমানে কয় ইয়াত এই কিছুমান ড্ৰাগছ খোৱা ল'ৰা কিবা গৰু চৰুটো কৰিছিল বোলে এনেকৈ কয় কিন্তু মই বিতং ক'ব নোৱাৰিম কিয় ক'ব নোৱাৰিম মই ইয়াততো দিনতহে থাকোঁ ৰাতিটো মই মোৰ ঘৰ মোৰ ৰঙিয়া টাউনতে হয় মই ৰঙিয়া টাউনত থাকোঁ তেনেকুৱা এনেকুৱা হ'লে মই স্কুলখন কেনেকৈ ৰাইজৰ সহযোগ নাপালে আমি কেনেকৈ কৰিম নিশ্চয় মই এই আপোনালোকৰ জৰিয়তে মই ৰাইজৰ সহযোগ বিচাৰিছোঁ যাতে এই অনৈতিক কামবিলাক ইয়াত নহয় ইয়াত মই আগতেও এনেকুৱা বহুত চাফ কৰিছিলোঁ যে ইয়াত আহি এই মজৰ বটল মই চাফ কৰিব লাগে এই মাংস চাংস লেতেৰা পৰিষ্কাৰ কৰিব লাগে এনেকুৱা অল গেট তালা লগোৱা থাকে অলাৰ ওপৰেদি আহে এতিয়া ওপৰৰ ওপৰেদি আহিলে মই কি কৰিম কওকচোন পাঁচজন মানে আমি চাফ চিকুণ কৰি ৰখাৰ চেষ্টা ইয়াতে চুৰ মানে কিবা কাঁহী বৰ্তন চুৰ হৈছে সেইকাৰণে আজি ভাত খাব পোৱা নাই কোনো পোৱা নাই বেলেগ দিনা পোৱা